যিজনে ঈশ্বৰক জন্মৰহিত, আদিৰহিত আৰু সকলো লোকৰে পৰমেশ্বৰ বুলি জানে, সকলো মানুহৰে ভিতৰত ভ্ৰান্তিৰহিত, সেই মানুহজন সকলো পাপৰ পৰা মুক্ত হয়। জ্ঞান, বুদ্ধি, সংশয় আৰু ভ্ৰমৰহিত অৱস্থা, ক্ষমা, সত্যবাদিতা, ইন্দ্ৰিয় সংযম, মনৰ সংযম, সুখ দুখ, জন্ম মৃত্যু, ভয় নিৰ্ভয়, অহিংসা, সমতা, সন্তুষ্টি, তপস্যা আৰু যশস্যা, যিবোৰ এনে বিভিন্ন ধৰণৰ গুণসমূহ কেৱল ঈশ্বৰেই সৃষ্টি কৰিছে। এই বিষয়ে কোনো সংশয় নাই যে যিসকলে ঈশ্বৰৰ ঐশ্বৰ্য আৰু অপৃথক শক্তিৰ বিষয়ে যথাযথভাৱে জানে, তেওঁলোকে একান্তভাৱে ঈশ্বৰৰ ভক্তিপূৰ্ণ সেৱাত জড়িত হৈ পৰে। ঈশ্বৰেই সকলোবোৰ আধ্যাত্মিক জগত আৰু জড় জগতৰ উৎপত্তিৰ মূল। সকলোবোৰ ঈশ্বৰৰ পৰা উদ্ভৱ হয়। যিসকল জ্ঞানী লোকে এই কথা ভালদৰে জানে, তেওঁলোকে সৰ্বান্তকৰণেৰে ঈশ্বৰৰ ভক্তি আৰু ভজনা কৰে।